নমস্কাৰ, মই মানস পণ্ডন। নমস্কাৰ, মই নপলৱীয়া। আজি আমি উপস্থিত আছোঁ নাৰায়ণপুৰৰ মাজমজিয়াত অৱস্থিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী বদলা পদ্মতাৰ দ্বাৰা স্থাপিত বদলা সত্ৰৰ প্ৰাংগণত। আহকচোন আমি সত্ৰভাগৰ ভিতৰলৈ সোমাই যাওঁ। শ্ৰী শ্ৰী বদলা পদ্মতাই 1558 শকত অৰ্থাৎ 1636 চনত এই বদলা সত্ৰভাগী প্ৰতিষ্ঠা কৰিছিল। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বদলি বদলা পদ্মতাক উজনিত ধৰ্ম প্ৰচাৰ কৰিবলৈ মাধৱ পুৰুষ জনাই দায়িত্ব অৰ্পণ কৰিছিল। সেই সূত্ৰেই বদলা পদ্মতাই উজনিত আহি এই বদলা সত্ৰখন প্ৰতিষ্ঠা কৰিছিল। এই সত্ৰত পৰম্পৰাগতভাৱে আজিলৈকে সত্ৰীয়া সংস্কৃতিৰ উপৰিও 14 প্ৰসংগ নিবিড়ভাৱে চলি আছে। বৰ্তমান এই সত্ৰভাগিক পুৰণি সাঁচিপতীয়া পুথি প্ৰায় 20খনমানৰ লগতে গুৰুজনাৰ হস্তাক্ষৰৰ ভাগত মজুত থকাটো অতি গুৰুত্বপূৰ্ণ কথা। এই পুথিসমূহ ভকতসকলে সযতনে ৰখাৰ বাবে তেখেতসকল ধন্যবাদৰ পাত্ৰ। ইয়াৰ উপৰিও সত্ৰখনিত কাঁহ পিতলৰ কেইপটমান সম্পদ সংৰক্ষিত অৱস্থাত আছে। যিসকল সত্ৰাধিকাৰ আসন অধিষ্ঠিত কৰিছে তেখেতসকলৰ বিষয়ে কিছু কথা জানো। এইখন আমাৰ নাৰায়ণপুৰৰ এখন ঐতিহ্যমণ্ডিত থান, শ্ৰী শ্ৰী বদলা থান। 1558 শক আৰু 1536 চনত মহাপুৰুষ মাধৱদেৱৰ একান্ত শিষ্য শ্ৰী শ্ৰী বদলা পদ্মতাই প্ৰতিষ্ঠা কৰিছিল। আৰু মাধৱদেৱ মহাপুৰুষৰ বদলি আহি এই সত্ৰভাগ প্ৰতিষ্ঠা কৰাৰ কাৰণে সত্ৰভাগীৰ নাম বদলা সত্ৰ হয়। আৰু এই সত্ৰত পৰম্পৰাগতভাৱে যিসকল সত্ৰাধিকাৰে গুৰু ধৰ্ম পৰ্যায়ক্ৰমে প্ৰচাৰ কৰি থৈ গ'ল, তেখেতসকলৰ প্ৰথম শ্ৰী শ্ৰী বদলা পদ্মতা, তাৰ পাছতে তেখেতৰ পৰৱৰ্তী সময়ত এই সত্ৰখনৰ পৰা তেখেত দফালাৰ উপদ্ৰৱৰ কাৰণে তেখেত সুদূৰ মাজুলীলৈ গুচি যাব লগা হ'ল। আৰু মাজুলীলৈ গুচি যোৱাৰ পৰিপ্ৰেক্ষিতত অন্তত প্ৰায় 200 বছৰ কাল এই সত্ৰখনত জৰাজীৰ্ণ অৱস্থাত এই সত্ৰখন ভাগি ছিগি গ'ল। আৰু পৰৱৰ্তী সময়ত কমলাবাৰীৰ সত্ৰৰ পৰাই এজন সত্ৰাধিকাৰ আৰু লগত তেখেত ভকতসকল আহি পেলাই পুনৰ এই সত্ৰখন প্ৰতিষ্ঠা কৰিলে। তেখেতৰ নাম আছিলে হেমকান্ত গোস্বামী প্ৰভু ঈশ্বৰ। আৰু তেখেতে এই সত্ৰখন পুনৰ প্ৰতিষ্ঠা কৰি তাৰ পাছৰ পৰা এই সত্ৰখনত গুৰু ধৰ্ম প্ৰচাৰ কৰাৰ লগতে আৰু মহাপুৰুষীয়া যি সত্ৰীয়া সংস্কৃতি, এই সত্ৰীয়া সংস্কৃতিও বহুলভাৱে প্ৰচাৰ কৰি অসম তথা ভাৰতৰ বিভিন্ন স্থানত আমাৰ সত্ৰৰ যিটো বদলা পদ্মতা কৃষ্টিকেন্দ্ৰ আছে, এই বদলা পদ্মতা কৃষ্টিকেন্দ্ৰই বিভিন্ন ধৰণৰ সত্ৰীয়া সংস্কৃতি, নাচ নৃত্য, অংকীয়া ভাওনা আদি প্ৰদৰ্শনৰ কৰাই আমাৰ সত্ৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু যি কি নহওক, আটাপুৰুষৰ পৰৱৰ্তী সময়ত হেমকান্ত গোস্বামী প্ৰভুজনাই পুনৰ প্ৰতিষ্ঠা কৰাৰ পাছত তেখেতৰ পাছত
আমাৰ হৰকান্ত গোস্বামী প্ৰভু ঈশ্বৰে গুৰু ধৰ্ম প্ৰচাৰ কৰিছিল আৰু তেখেতৰ পাছৰ সত্ৰাধিকাৰ আছিলে মহিকান্ত দেৱ গোস্বামী আৰু তেখেতে ধৰ্ম প্ৰচাৰ কৰাৰ পাছত প্ৰায় 60 বছৰ কাল তেখেতে সত্ৰাধিকাৰ হিচাপে ধৰ্ম প্ৰচাৰ কৰিছিল আৰু তেখেতৰ পাছতেই শ্ৰীকান্ত গোস্বামী প্ৰভু ঈশ্বৰ আৰু শ্ৰীকান্ত গোস্বামী প্ৰভু ঈশ্বৰে তেখেতেও প্ৰায় 35 বছৰ কাল সত্ৰাধিকাৰ হিচাপে দায়িত্ব লৈ গুৰু ধৰ্ম প্ৰচাৰ কৰি আছিল আৰু তেখেত ইতিমধ্যে পৰলোক প্ৰাপ্তি হৈছে আৰু তেখেতৰ পাছত আচলতে সত্ৰাধিকাৰ হিচাপে আমি আমাৰ সত্ৰৰ সমূহে দায়িত্ব অৰ্পণ কৰা নাই যদিও আমাৰ যিজন এতিয়া আছে আমাৰ দীপজ্যোতি মহন্ত আৰু তেখেতক ডেকা সত্ৰাধিকাৰ নিৰ্মালী প্ৰদান কৰা হৈছে আৰু তেখেতক ডেকা সত্ৰাধিকাৰ নিৰ্মালী প্ৰদান কৰি গুৰু ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত আমাৰ আলধহাটৈ বহাৰ বুঢ়াভকত ৰূপৰাম বুঢ়াভকত আতৈ গুৰুআতৈ পুৰুষৰ বহাৰ বুঢ়াভকত আমাৰ পুতুল কলিতা বুঢ়াভকত এই দুজন বুঢ়াভকতৰ নেতৃত্বতেই আৰু আমাৰ দীপজ্যোতি মহন্ত ডেকা সত্ৰাধিকাৰ তেখেতৰ সংগত লৈ বৰ্তমান আমাৰ শৰণৰ যিখিনি কাৰ্য এই শৰণৰ কাৰ্যখিনি চলি আছে ভজনৰ কাৰ্যখিনিও চলি আছে গতিকে এনেকৈয়ে বৰ্তমানলৈকে সত্ৰখনৰ পৰম্পৰাগতভাৱে সত্ৰাধিকাৰসকলে আজি এই পৰ্যন্ত ধৰ্ম প্ৰচাৰ কৰি আছে গতিকে সত্ৰাধিকাৰৰ যিটো ক্ৰম এইখিনি ইমানেই আমি জানিব পৰা মতে যমদগ্নি শৰ্মা ব্ৰাহ্মণৰ পৰা 12 পোৰা মাটি বদলা পদ্ম আটাই এতোলা সুবৰ্ণৰ বিনিময়ত কিনি লৈছিল সেয়ে ইয়াক বৰ্তমান কিনা ভেটি বুলিও জনা যায় মুখে মুখে চলি অহা মতে যমদগ্নি ব্ৰাহ্মণৰ কুটীৰৰ কাষতেই বহুত বছৰ আগতেই এটি মন্দিৰ আছিল আৰু কালক্ৰমত সেই মন্দিৰটি ভাগি পৰিছিল আৰু মন্দিৰটি যেতিয়া ভাগি পৰিছিল তাৰ পৰা বহুতো শিল এনেই কাষতে পৰি আছিল তেতিয়া বদলা পদ্ম আটাই তেখেতৰ ভকতসকলক লাগিবৰ বাবে সেই শিলসমূহ ইয়ালৈ আনি এই পুখুৰীত ভকতসকলৰ স্নানৰ সুবিধাৰ কাৰণে শিলৰ খটখটি বনাই দিছিল আৰু বৰ্তমান আমি দেখা পাইছোঁ সেই শিলসমূহ ইয়াতে এই পৰিত্যক্ত অৱস্থাতে পৰি আছে 1636 চনত বদলা পদ্ম আটাই এই থানখনৰ চৌহদত ৰোপণ কৰা এই বৰবকুল জোপাই বৰ্তমানৰ থানখনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আছে বদলা সত্ৰৰ সত্ৰাধিকাৰ স্বৰ্গীয় শ্ৰী শ্ৰী কান্তদেৱ গোস্বামীদেৱে অসম চৰকাৰলৈ মাধৱদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠাৰ বাবে এই সত্ৰৰ ভূমিদান কৰিছিল 2007 চনতে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে আধাৰশিলা স্থাপন কৰা এই মাধৱদেৱ কলাক্ষেত্ৰ বৰ্তমান নিৰ্মাণ কাৰ্য চলি আছে আশা কৰোঁ এই মাধৱদেৱ কলাক্ষেত্ৰ অতি সোনকালে সম্পূৰ্ণ হৈ উঠক আৰু আমাৰ এই অঞ্চলটো সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে নাৰায়ণপুৰ অঞ্চলটি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰক ধন্যবাদ